আৰক্ষীৰ নিযুক্তিৰ বিষয়টো আমাৰ আজিৰ আলোচনাত স্থান পাইছিলে 5000 কামাণ্ডো বেটেলিয়নৰ বাবে আমি নতুন পদ সৃষ্টি কৰিছোঁ আৰু এৰাউণ্ড 11000 পোষ্ট আমাৰ খালী হৈ আছে আমাৰ ইচ্ছা যে 10 মেৰ আগতে আমি যিমান পাৰোঁ নিযুক্তিবোৰ কৰিব লাগে শিক্ষা বিভাগক আমি টাৰ্গেট দিছোঁ 25000 এপইণ্টমেণ্ট হেলথ ডিপাৰ্টমেণ্টক আমি টাৰ্গেট দিছোঁ 5000 এপইণ্টমেণ্ট এইবিলাক 1 বা 2 মে তাৰিখে আমি দিম অসম পুলিচক আমি টাৰ্গেট দিছোঁ 16000 এপইণ্টমেণ্ট সো এই 16000 এপইণ্টমেণ্ট আমি কেনেকৈ কৰিম তাৰ বিষয়েও আজি আমি আলাপ আলোচনা কৰিছোঁ আৰু এটা দিশৰ ওপৰত আমি খুব ডিটেইলছত আলোচনা কৰিছোঁ এইটো হ'ল সিটিজেন সাৰ্ভিস যেনে এজন লৰাই চাকৰি পাব লাগে তাৰ ওচৰত আৰ্মি পুলিচৰ পৰা এখন পুলিচ ভেৰিফিকেশ্যন আহিছে আমাৰ ইয়াত ভেৰিফিকেশ্যনটো কৰি নিদিয়ে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে আমি এমাহৰ ভিতৰত ভেৰিফিকেশ্যনবিলাক কৰি দিম পাছপোৰ্টৰ ভেৰিফিকেশ্যন আহিছে পৰি থাকে আমি কৈছোঁ এমাহত ভেৰিফিকেশ্যন কৰি দিম ফাইনেলি মোৰ এক্সিডেণ্ট হৈছে ৰিপৰ্টখনৰ কাৰণে মই ঘূৰি থাকিব লাগে আমি কৈছোঁ আমি ৰিপৰ্টখন আপোনাৰ ঘৰত দি থৈ আহিম এই বছৰ আমি 55000 ৰিপৰ্ট আমি মানুহৰ ঘৰত গৈ দি থৈ আহিছোঁ সিটিজেন চেন্ট্ৰিক যিটো পুলিচ এই কথাটোৰ ওপৰতো আমি বহুতখিনি গুৰুত্ব দিছোঁ যাতে পুলিচ ভেৰিফিকেশ্যন পেণ্ডিং নাথাকে পাছপোৰ্ট ভেৰিফিকেশ্যন পেণ্ডিং নাথাকে আৰু আমাৰ এক্সিডেণ্ট ৰিপৰ্ট যাতে কোনো মানুহ ঘৰত আহিব নালাগে আমি ঘৰত গৈ দি থৈ আহিব পাৰোঁ আমি অসমৰ মানুহক 3টা 4টা আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৱাৰ এগেইনষ্ট ড্ৰাগছ সেইটো আমাৰ চলি থাকিব এটা আমি নিৰ্ণায়কৰ পৰ্যায়ত আমি ইয়াক লৈ যাব লাগিব সো SP সকলক এই বিষয়ে স্পষ্ট কৰি কোৱা হ'ল অৰ্গেনাইজ ক্ৰাইমৰ নেক্সাছটো আমি ভাঙিব লাগিব ব্যৱসায়ীসকলক চান্দা আদি নামত যিটো হাৰাশাস্তি হয় সেইটো আমি বন্ধ কৰিব লাগিব নেশ্যনেল এছেটছবিলাক যাতে আমি প্ৰটেক্ট কৰিব পাৰোঁ তাক কৰিব লাগিব আৰু অসমত যিবিলাক আমি মিলিটেণ্ট অৰ্গেনাইজেশ্যনৰ লগত চিজ ফেয়াৰ কৰিছোঁ তাৰ ল'ৰাসকলক যাতে আমি ৰিহেবিলেট কৰিব পাৰোঁ যাতে তেওঁলোকৰ পৰাই আকৌ কোনোবা এজন আইন ভংগকাৰী ব্যক্তিৰ সৃষ্টি নহয় এই বিষয়বিলাকো আমি কনফাৰেন্সখনত খুব পুংখানুপুংখভাৱে মাইনুটলি আমি কথা পাতিছোঁ শেষত টেকনলজি যে আজি আমি ফৰেনচিকত ৰিপৰ্ট পঠাইছোঁ ৰিপৰ্টটো আহালৈকে আমি ৰখি থাকোঁ ফৰেনচিকত যাতে ৰিপৰ্টটো পৰ্টেলত উঠাই দিয়ে আমি ইয়াত খালি ডাউনলোড কৰিব পাৰোঁ এজাহাৰখন আমাৰ জমা হ'ল চাৰ্জশ্বিট দিব লাগে আমি ইয়াতে পৰ্টেলত চাৰ্জশ্বিট দিলোঁ কোৰ্টত ডাউনলোড কৰি ল'লে এই যিবিলাক আমাৰ বিভিন্ন কাম ভাৰতৰ আন ৰাজ্যৰ পুলিচবিলাকত হৈছিল আমাৰ হোৱা নাছিলে এই কথাবিলাকৰ ওপৰত